স্বাগতম জনাইছোঁ সকলোকে। আজি ইংৰাজী 27 জানুৱাৰী 2022 তাৰিখ বৃহস্পতিবাৰে নাৰায়ণপুৰস্থিত নবোদয় হাইস্কুল প্ৰেক্ষাগৃহত আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ উদ্যোগত শিশু তথা ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে বিজ্ঞানৰ প্ৰতি মনোগ্ৰাহী কৰাৰ উদ্দেশ্যে বিজ্ঞান আৰ্হি, আকস্মিক বক্তৃতা আৰু ধাৰণা প্ৰতিযোগিতাক সামৰি এনুৱেল ব্লক লেভেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। প্ৰতিযোগিতাখনিত উদ্বোধক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া শ্ৰী মীনাক্ষী বৰ্মন। সমন্বয়ক হিচাপে উপস্থিত থাকে শ্ৰীযুত লাচিত দত্ত, আৰ্যভট্ট ছায়েন্স চেণ্টাৰ। পৰ্যবেক্ষক শ্ৰীযুত সত্য ভূঞা, সহশিক্ষক খৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্ৰতিযোগিতাখনিৰ তত্ত্বাৱধায়ক শ্ৰীযুত কমল শইকীয়া, সহশিক্ষক নবোদয় হাইস্কুল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিদ্যালয়সমূহ হৈছে পিছলা নেশ্যনেল একাডেমী, শংকৰদেৱ জাতীয় বিদ্যালয়, মাধৱদেৱ কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুল, নবোদয় হাইস্কুল। প্ৰতিযোগিতাখনিৰ শেষ পৰ্যায়ত পৰ্যবেক্ষক শ্ৰী সত্য ভূঞা ডাঙৰীয়াই জনায় যে স্থানপ্ৰাপ্ত বিদ্যালয়সমূহে অহা ইংৰাজী 8 ফেব্ৰুৱাৰীত লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া জিলাভিত্তিক প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, আমি শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ। আমি এটা প্ৰজেক্ট লৈছোঁ। এইটো আমাৰ ডেইলি লাইফৰ এটা প্ৰব্লেম হয়। কি হয়, আমি যেতিয়া মটৰ, আজিকালি চবৰে ঘৰত ৰানিং ৱাটাৰ আছে, আমি যেতিয়া মটৰ চলাই থওঁ ন, তেতিয়া আমাৰ পানীটো ফুল হৈ যোৱাৰ লগে লগে আমাৰ যিটো পানী হয় ন, সেইটো অভাৰফ্ল' হৈ ৱেষ্ট হয় আৰু প্লাছ আমাৰ ইলেক্ট্ৰিচিটি ৱেষ্ট হয়। এইটো কাৰণে আমি এটা চলিউশ্যন লৈ আহিছোঁ। কি কৰিব, এই প্ৰজেক্টে কি কৰিব, যেতিয়া আমাৰ পানীটো ফুল হৈ যাব টেংকিত, অট'মেটিকলি মটৰটো অফ কৰিব আৰু ৱাটাৰ আৰু ইলেক্ট্ৰিচিটি ছেভ কৰিব। লগতে এই বস্তুটোৱে আমাৰ যিটো ৱাটাৰ লেভেল আছে এইটো ইণ্ডেক্ট কৰিব আৰু ক'ব যে কিমান পাৰ্চেণ্ট টেংকিত পানী আছে। আমি 100% আছে, আমি দেখা পাইছোঁ। লগাই দিম, পানী ফিল হৈ আছে আমাৰ এতিয়া টেংকিটোত। এই বাজিছে আৰু লগে লগে ই মটৰটো অফ কৰি দিব। অট'মেটিক অফ হৈ গ'ল। এতিয়া মটৰটো আমাৰ অফ হৈ গ'ল। ৱাটাৰ প্লাছ আমাৰ ইলেক্ট্ৰিচিটি ছেভ হ'ল। ছেভ ৱাটাৰ, ছেভ ইলেক্ট্ৰিচিটি। নমস্কাৰ, মাধৱদেৱ বিদ্যালয়ৰ পৰা আহিছোঁ কাঠিকটা। আমাৰ যিটো আহিলা হৈছে, আহিলাটো আমি বিদ্যুৎ সৌৰশক্তি বা বিদ্যুৎ শক্তি ৰূপান্তৰ কৰিব বনাইছোঁ। ইয়াত আমি কিছুমান প্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰিছোঁ, যেনে চিলিকা আৰু ৰ'দ। চিলিকা আৰু চাৰ্টিফিকেটখন চিলিং আছে। ইয়াত বেটাৰী আছে, যাৰ দ্বাৰা সৌৰশক্তিৰ দ্বাৰা মানে বিদ্যুৎসমূহ আহি পেলাই সংযুক্ত হ'ব বেটাৰীটো, আৰু আমি চুইচ ফেনখন অন কৰিলে চব জ্বলি যাব। ইয়াৰ যি মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তি তেনেকৈ এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁলোকৰ সুবিধা হ'ব। প্লাছ ইয়াৰ পৰা নদীৰ যিবোৰ সম্পদ সিহঁতৰ অপচয় নহয় আৰু ইয়াৰ পৰা পৰিৱেশ প্ৰদূষণ নহয়। ক'ৰ পৰা আহিছা তুমি? মাধৱদেৱ কলেজত উচ্চতৰ মাধ্যমিক বিদ্যালয়। মডেলটো কি হয়? এইটো মডেলটো ৱাটাৰ চাইকেল। ক'ৰ পৰা আহিছা ডাইৰেক্ট ক'বা তুমি অকল? ক'ৰ পৰা আহিছা কৈ দিয়া। আমি পিছলা নেশ্যনেল একাডেমী জৰাবাৰীৰ পৰা আহিছোঁ। এইটো মডেলটো কৈ দিয়া। এইটো হৈছে বিদ্যুৎবিহীন ঘৰুৱা শীতলীকৰণ যন্ত্ৰ।